এটা ইটাৰে নিৰ্মিত এটা দল হয়। এইটো একদম পুৰণি দল, আহোম যেতিয়া আছিলে আমাৰ অসমত, চ' আহোম থকাৰ পৰা এইটো দল আছিলে। চ' আহোমে এইটো এটা দল নিৰ্মিত কৰিছিলে। চ' কি কাৰণে নিৰ্মিত কৰিছিলে মই আপোনালোকক কৈ গৈ আছোঁ, আপোনালোকে চাই থাকক ধুনীয়াকৈ। চাৰিওফালে এটা ইটাৰৰ গড় আৰু দুটা মাটিৰে বন্ধা গড় আছে ন। অ'কে গাইজ, গুড মৰ্ণিং এণ্ড সকলোকে মোৰ নতুন এটা ব্লগত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। চ' এইকেইদিন বহুত দিনৰ পিছত মানে এইটো ব্লগ আহিছে আপোনালোকৰ মাজতে। বহুত দিনৰ পৰা মই ব্লগ দিব পৰা নাই, কাৰণ মই আপোনালোকক কৈছিলোঁ ডেইলি ব্লগ দিম বুলি। ডেইলি ব্লগ দিবলৈ চেষ্টা কৰি আছোঁ মই, কিন্তু মই আপোনালোকক এটা কথা জনাই দিওঁ যে মই ITI এডমিশ্যন কৰিলোঁ। 5 দিনমান হৈছে ITI এডমিশ্যন কৰা। ভিডিঅ' যোনদিনাখনিৰ পৰা দিয়া নাই সেইদিনাখনিৰ পৰা ITI এডমিশ্যন কৰিলোঁ। মানে ক্লাছটো মষ্ট ইম্পৰ্টেণ্ট হৈছে মানে মোৰ কাৰণে, মানে ছমহীয়া কোৰ্ছ এটা লৈছোঁ। চ' আপোনালোক যিহেতু মই ডেইলি ব্লগ মোৰ লাইফষ্টাইল সকলো আপোনাক জনাই যাওঁ, সেইকাৰণে আপোনালোক জনাই দিছোঁ যে মই ITI ক্লাছ এটা জইন কৰিছোঁ। চ' তাত মোৰ প্ৰত্যেক মানে কি সপ্তাহটো প্ৰত্যেক দিনাই ক্লাছ আছে। চ' তাৰ পৰা মই এদিন দুদিন ছুটি লৈ পিনি মই মানে ব্লগ শ্বুট কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ আপোনালোকৰ কাৰণে। চ' আজি ছেটাৰডে, চ' আজি ছুটি ল'লোঁ। চ' আজি ছেটাৰডে, কাইলৈ বন্ধ। চ' মই মনডে গৈ আছোঁ ডিব্ৰুগড়। চ' কেমেৰা কিছুমান বস্তু আনিবলৈ, এচেচৰিজ আনিবলৈ। চ' আপোনালোক কৈ যাম কি বস্তু আনিম। চ' এই 3 দিন ব্লগ পাই যাব আপোনালোকে। চ' এইটো কথাই যে ডেইলি ব্লগ নহয়, কাৰণটো হৈছে যে মই এডমিশ্যন কৰিলোঁ ITI। চ' সেইকাৰণে অলপ প্ৰব্লেম হৈছে ব্লগকেইটা শ্বুট কৰিবৰ কাৰণে। চ' একো নাই, মই চেষ্টা কৰি যাম ডেইলি ব্লগ দি যাবলৈ সদায়। চ' আজি বৰ্তমান ওলাই আহিলোঁ। এতিয়া বৰ্তমান সময় হৈছে 10:24। ত' আমি ওলাই আহিলোঁ, মই আৰু আজি দাদা এজন যাম এফালে। চ' ক'লৈ যাম আপোনালোক কি যাম সকলোবিলাক শেষত মানে ৰাস্তাৰ মাজত গম পাই যাব। চ' সদায় ডেইলি নিচিনা চ' লগ পাই যাব। চ' গাইজ আজিৰ ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। গাইজ মোৰ এটা মানে ভাবিছোঁ, চ' কেনেকুৱা আপোনালোকক ক'ব। চ' সেই গাইজ, দিছ ইজ ফুকন এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' কেনেকুৱা হ'ব জনাব। আৰু এটা ভাবিছোঁ। চ' সেই গাইজ, দিছ ইজ ফুকন এণ্ড ৱেলকাম বেক টু মাই আনাডাৰ ব্ৰেণ্ড নিউ ব্লগছ। ত' গাইজ লেটছ গ'। চ' আজি ব্লগটো ইমানৰ পৰা আৰম্ভ কৰিছোঁ, আৰু সকলোকে ছাপোৰ্ট কৰিব গাইজ। ছাপোৰ্ট কৰিলেহে মই মানে আগবাঢ়ি যাবলৈ সাহস পাওঁ। চ' গাইজ লেটছ গ'। গাইজ ইফালে আমি পূৰা ৰেডি হৈ গ'লোঁ। এফালে আছে নৱদা, বাইকখন আজি এইখনে লৈ যাম, মোৰখনে লৈ যাম। আৰু এইফালে আছে নৱদা, কিবা কিবি কাম কৰি আছে। ত' আমি ওলাই আছোঁ, ৰেডি হৈ লৈছোঁ, মানে পূৰা ৰেডি হৈ ল'লোঁ। ইয়াৰ পৰা এতিয়া আমি ওলাই দিম। আৰু আজি প্লেনিংটো অলপ বেলেগ, মানে ছাডেনলি প্লেন হৈ গ'ল। আজি ৰাতিপুৱাই প্লেনিং কৰি ল'লোঁ। চ' আপোনালোকে গম পাই যাব, দেখা পাই থাকিব আপোনালোকে, চাই থাকিব অকলে শেষলৈকে ব্লগটো। চ' লেটছ গ'জ। আমি এফালে ফাইনেলি ওলাই ল'লোঁ, ৰেডি হৈ গ'লোঁ। এতিয়া আমি গৈ আছোঁ সন্ধান, নতুন জেগা বিচাৰি সন্ধান। চ' আপোনালোকে চাই থাকক আৰু শেষলৈকে চাই যাব ব্লগটো ধুনীয়াকৈ। আমি এতিয়া বৰ্তমান লগতে ভাত খাই ল'ব, তাৰপিছত লগ পাই আছোঁ। অ'কে বয়ছ, সেইফালে আমি ATMত সোমাই ল'লোঁ। এইফালে আমাৰ লগতে 10হাজাৰমান উলিয়াইছে আজি, বেছি নহয়। চ' লগ পাই আছোঁ বোলো আগত। অ'কে গাইছ, আমি ইয়াত আহিছিলোঁ এইফালে। ত' এইফালে নৱদাই ভাতটো খাই লওঁ ইয়াতে। ভাত খোৱা নাছিলে মানে। ত' এইফালে নৱদাই ভাত খাই লওক। চ' ৰাইট গাইছ, এইটো হ'ল চমাৰজান তিনিআলি। এইফালৰ পৰা যাব লাগিব ৰাইট। ত' আপোনালোকে আহিলে আপোনালোক সুবিধা হ'বলৈ জনাই দিছোঁ। এইটো হ'ল চমাৰজান তিনি। এইফালৰ পৰা যদি আপোনালোকে ঘূৰাব কৰিব আছিলে ধেমাজি কৰি, এইফালে সোমাব পাৰিব আপোনালোকে ৰাইট। ত' ব'ল এইফালে। চ' আমি এতিয়া ইয়াত তেল ফিউল আপটো কৰি ল'লোঁ। এইফালে নক'লে নক'লে লেটছ গ' গাইছ। আমি ফাইনেলি আহি পিনি পালোঁহি ঘুগুহা দৌল। এফালে আছে আমাৰ ককাই। চ' এইখন হ'ল ঘুগুহাৰ মেইন গেটখন। চ' আমি ভিতৰলৈ সোমাই গৈ আছোঁ, আপোনালোকক দেখাই গৈ আছোঁ। আপোনালোকে চাই দিব একেলগে। চ' গাইজ, আমি এতিয়া বৰ্তমান সোমাই আহিছিলোঁ ঘুগুহা দৌল। আৰু এইফালে মানে ৰাস্তাটো যাওঁতে এইফালে গছজোপাত মানে এটা মুখা আছিলে। চাওক এইখন, এইটো দেখিছে, এইটো মুখা আনিছিলে, কিন্তু এতিয়া ভাঙি গ'ল বাৰু। এইফালে সেইফালে গছৰ হেৰি আছে, এইপিনে মুখা এখন বনাই থোৱা আছিলে, ইয়াতো ভাঙি গ'ল। মজাকৈ আছিলে এইটো, ইয়াত এখন মুখখন দেখুওৱা হৈছিলে, খালি ইয়াত এতিয়া বৰ্তমান ভাগি গৈছে। আগত অলপ দিন আগত মই যেতিয়া আহিছিলোঁ তেতিয়া বিৰাট ধুনীয়াকৈ দেখিছিলোঁ। আৰু ইয়াত যদি ৰং চং কৰি দিব পৰা গ'লহেঁতেন বিৰাট মজা হ'লহেঁতেন। চ' ব'লক, আৰু এতিয়া আমি দৌলৰ ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিছোঁ। এইফালে আছে দৌলটো। চ' আপোনালোকক দেখাই গৈ থাকিম, আপোনালোকে শেষলৈকে ধুনীয়াকৈ ভিডিঅ'টো চাই যাব। অ'কে গাইছ, এতিয়া আমি বৰ্তমান আছোঁ ঘুগুহা। এইফালে মোৰ পাছফালে আপোনালোকে দেখিছে ঘুগুহা দৌলটো আছে। চ' আমি এতিয়া বৰ্তমান ঘুগুহা দৌলৰ ভিতৰত সোমাই আছোঁ। আৰু মই এইখিনিতে এটা কথা কৈ দিওঁ, মানে ঘুগুহা দৌলৰ বিষয়ে ইয়াত লিখা আছে মানে। চ' এইফালে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ঘুগুহা দৌল। এই স্থানত এটি ইটাৰে নিৰ্মিত আহোম যুগৰ দল আছে। এই দলৰ গৰ্ভগৃহ
অষ্টভুজাকৃতিৰ। চ' অ'কে গাইছ, মই এই দলটোৰ বিষয়ে আপোনালোকক যোনফালে আপোনালোকে পাছফালে দেখিছে এইটোৱে হ'ল ঘুগুহা দল। চ' আপোনালোক মই কথা কেইটামান ক'বলৈ বিচাৰিছোঁ এই ঘুগুহা দলটোৰ ওপৰত। মানে এই ঘুগুহা দলটো আপোনালোকে দেখিছে এইটো হ'ল এটা ইটাৰে নিৰ্মিত এটা দল হয়। এইটো একদম পুৰণি দল। আহোম যেতিয়া আছিলে আমাৰ অসমত, চ' আহোম থকাৰ পৰা এইটো দল আছিলে। চ' আহোমে এইটো এটা দল নিৰ্মিত কৰিছিলে। চ' কি কাৰণে নিৰ্মিত কৰিছিলে মই আপোনালোকক কৈ গৈ আছোঁ, আপোনালোকে চাই থাকক ধুনীয়াকৈ। অ'কে গাইছ, এতিয়া মোৰ কথাখিনি মানে মই ইমান ভালকৈ গম পোৱা নাই, মানে দাদাই বেছি ভালকৈ জানে। চ' দাদাক মই ক'বলৈ ক'ম। মই যিহেতু কৈছিলে মই যিমানখিনি পাৰোঁ সেইখিনি আপোনালোকক জনাইছিলোঁ। চ' দাদাই ক'ব এতিয়া এইটো কথাৰ বিষয়ে। বিশেষকৈ আমি ইয়াৰ পৰা যিখিনি ইয়াত লিখা আছে সেইখিনিৰ পৰাই আমি গম পাইছোঁ। বিশেষ আৰু বেলেগ মানুহতো ইয়াত নাই সুধিবলৈ, যিকেইজন আছিলে তেওঁলোকক সুধিছিলোঁ, কিন্তু তেওঁলোকে এইখিনি কথাই ক'লে। ইয়াত প্ৰায়খিনি কথা লিখাই আছে যে এইটো আৰু ইয়াত কি নতুনকৈ ক'ম, যিখিনি ইটা আছে সেইখিনি পুৰণি ইটা। আগতে যেনেকৈ আমাৰ শিৱদৌলৰ পৰা আৰম্ভ কৰি ৰংঘৰ তলাতল ঘৰ যিখিনি বনোৱা হৈছিলে সেইখিনি তেনেকুৱা এই ছেইম ইটাৰে আগৰ পুৰণি যিটো ইটা বনাইছে। আৰু ইয়াত শুনিবলৈ পোৱা মতে আগত চিমেণ্ট নাছিলে। তো ইয়াত বহুতখিনি মাটিমাহৰ পৰা আদি কৰি বৰালি মাছলৈকে যিমানখিনি আছিলে সেনেকুৱা আঠা দি বনায়। এইখিনি হয়তো এতিয়াও ওলাব। এনেকুৱা ইটাৰে বনোৱা হৈছে সেই গোটেই মন্দিৰভাগ। আৰু এই মন্দিৰভাগ চুডাংফা যিজন আমাৰ আছিলে আহোমৰ স্বৰ্গদেউ ৰজা, তেওঁ বনোৱা হৈছিলে তেওঁৰ মাকৰ স্মৃতিত সোঁৱৰণিত। আৰু সেইটো চনটো ইয়াত লিখা আছে, সেইটো দেখাই দিয়া 1397 পৰা 1407 খ্ৰীষ্টাব্দ, মানে আমাৰ অসমীয়া চন যিটো সেইটোৰ মতে সিমান সময়ত বনাইছিলে। আৰু তেওঁৰ মাকৰ নাম আছিলে ঘুগু, ইয়াত লিখাই আছে। ঘুগু নামৰ পৰাই এতিয়া বৰ্তমান ঘুগুহা দৌল হৈছে এইটো। চ' আৰু এটা কথা, মানে ইয়াৰ যোনটো চাৰিওফালে যোনটো আপোনালোকে ইটাৰে দেখিছে, চাৰিওফালে এটা ইটাৰৰ গড় আৰু দুটা মাটিৰে বন্ধা গড় আছে ন। গড় মানে এনেকুৱা এইটো আৰু বাউণ্ডেৰী যিটো কয় আজিকালি, বাউণ্ডেৰী যেনেকৈ মাৰে সেইটো এটা এইফালে যোনটো দেখিছে মানে আপোনালোকে, এইটো যোনটো আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ, এইটো যোনটো আপোনালোকে দেখিছে এইটো গড় বুলি কয় মানে। চ' হয়নে নহয় নাজানো, হয় চাগে। সেইটো আগতে গড় বুলি কোৱা হৈছিলে, আজিকালিতো বাউণ্ডেৰী মাৰে, কিন্তু এইটো ইয়াত আগতে গড় বুলি কৈছিলে। ৰাইট গাইজ, এইফালে এতিয়া আমি আহি পালোঁহি হাবুং। চ' হাবুঙত অহাৰ পিছত এই পকাত আপোনাৰ ৰদ দেখিছেনে কেনেকুৱা গৰম, মানে খোজ কাঢ়িব পৰা নাই। মানে আমি উপায় নাই ইয়াতে বহি আছোঁ। নৱদা কি ক'ব অনুভৱটো? অৱস্থা বেয়া আজি কিন্তু